6 নম্বৰ কুৱেশ্যনটো কি দিছে তলত তলত দুটা উক্তি দিয়া আছে 1 নম্বৰ উক্তিটো আছে শূন্য বহুপদৰ মাত্ৰা সংজ্ঞাবদ্ধ নহয় এটা 1 নম্বৰ উক্তি 2 নম্বৰ উক্তি আছে অশূন্য ধ্ৰুৱকৰ বহুপদৰ মাত্ৰা শূন্য এতিয়া ইয়াৰ পৰা চাই আমাক ক'ব লাগিব এই শুদ্ধ বিকল্পটো বাছি ল'ব লাগিব ইয়াৰ পৰা চাই কি দিছে আমাৰ 1 নম্বৰত শূন্য বহুপদৰ মাত্ৰা সংজ্ঞাবদ্ধ নহয় এতিয়া শূন্য বহুপদ মানে কি শূন্য বহুপদ হৈছে p of x equal 0 তো এটা শূন্য বহুপদ শূন্যৰ ওপৰত মাত্ৰাটো সংজ্ঞাবদ্ধ নহয় আমি যিমান দিব পাৰো 1 দিব 2 দিব পাৰো 3 দিব পাৰো যিমান ইচ্ছা আমি দিব পাৰো কাৰণ শূন্য আমি যিমান বাৰ পূৰণ নকৰো কিয় শূন্য শূন্য হয় সেই কাৰণে শূন্য বহুপদটোৰ মাত্ৰা সংজ্ঞাবদ্ধ নহয় এটো সত্য হ'ব 1 নম্বৰটো 2 নম্বৰটো কি দিছে অশূন্য ধ্ৰুৱক বহুপদটোৰ মাত্ৰা শূন্য অশূন্য ধ্ৰুৱক মানে চোৱা এটা ধ্ৰুৱক হ'ল 3 এটা ধ্ৰুৱক 4 এটা ধ্ৰুৱক বা 9 এটা ধ্ৰুৱক এইটো বহুপদটোৰ মাত্ৰা শূন্য হয় এইটো এতিয়া চোৱা আমি বহুপদ মানে এনেকৈ লিখিব পাৰো 3x to the power 0 এতিয়া আমি কি জানো x to the power মান কিমান 0 মান কিমান আছে 1 থাকে পূৰণ কৰিলে কি হ'ব 3 লগত পূৰণ কৰিলে 3 মানে আগৰ মানটো পাই আছো শূন্য বহুপদটোৰ এই মাত্ৰা হ'ব শূন্য এইটো সত্য হ'ব দেখো এই দুটা যদি সত্য হৈছে তেতিয়া আমি চাও শুদ্ধ বিকল্প বাছি ল'ব 1 নম্বৰ উক্তি দিছে না 1 নম্বৰ উক্তি আৰু উক্তি তো দুইটাই সত্য এইটো আমাৰ এতিয়া চোৱা 7 নম্বৰ কোৱেশ্চনটো কি দিছে তলৰ কোনটো ধ্ৰুৱক বহুপদ এতিয়া ধ্ৰুৱক বহুপদ হৈছে যিটোৰ মান মানে পৰিৱৰ্তন নহয় বা চেঞ্জ নহয় এতিয়া চোৱা x ৰ মান যিকোনো হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে মানে x ৰ মানটো আমি নাজানো সেম ইয়াতো x আছে মান x ৰ মানটো আমি নাজানো কিন্তু ইয়াতে চোৱা 0 মানটো আমি জানো 0 মান 0 আছে এটো চেঞ্জ নহয় এটা কি আছে 5 ৰ মানটো চেঞ্জ নহয় মানে 5 মানে 5 এ থাকিব সেই কাৰণে 1 নম্বৰ আৰু 3 নম্বৰটো শুদ্ধ হ'ব কাৰণ এইটো ধ্ৰুৱক বহুপদ এইটো ধ্ৰুৱক বহুপদ তাৰ মানে আমাৰ 1 আৰু 3 শুদ্ধ মানে c নম্বৰটো শুদ্ধ হ'ব সো 8 নম্বৰ কোৱেশ্চন কি দিছে স্তম্ভ 1 ৰ লগত স্তম্ভ 2 মিলোৱা 1 নম্বৰ কি দিছে শূন্য বহুপদৰ শূন্য 2 নম্বৰ √2 বহুপদটোৰ মাত্ৰা শূন্য বহুপদটোৰ মাত্ৰা লৈছনি শূন্য বহুপদৰ শূন্য বহুপদ মানে হৈছে p of x equal 0 এটা চোৱা আমি যিকোনো মান ধৰিব পাৰো x + 2 equal 0 মানে x ৰ মান কি ওলাব -2 মানে সেম এনেকে আমি যিকোনো মান ধৰি x ৰ মান যিকোনো ওলাব পাৰে 1 ওলাব পাৰে 2 ওলাব পাৰে 3 ওলাব পাৰে মাইনাস ওলাব পাৰে মানে এটা বাস্তৱ সংখ্যা ওলাব x ৰ মান সেই কাৰণে শূন্য বহুপদৰ শূন্য যিকোনো বাস্তৱ সংখ্যা হ'ব 1 নম্বৰটো হ'ল 2 নম্বৰ কি দিছে √2 বহুপদটোৰ মাত্ৰা √2 বহুপদ হলে এটো হ'ল √2 এটো বহুপদ আকাৰে লিখিবলৈ হলে কেনেকৈ লিখিলো x to the power 0 মানে কি আছে পাৱাৰত কিমান আছে √2 বহুপদটোৰ মাত্ৰা হ'ব 0 তে শূন্য বহুপদটোৰ মাত্ৰা এনেকে যদি শূন্য এটা বহুপদ দিলো ইয়াৰ মাত্ৰা আমি অগণন দিব পাৰো কাৰণ শূন্য আমি যিমান বাৰে পূৰণ নকৰো শূন্যই হয় এই কাৰণে শূন্য বহুপদটোৰ মাত্ৰা হ'ব সংখ্যাবদ্ধ নহয় সো 9 নম্বৰ কোৱেশ্চনটো যদি 3x - 1 হোল পাৱাৰ 7 ইকুৱেল a7x to the power 7 plus a6x to the power 6 এনেকুৱা ধোৱা আছে লাষ্টত কিমান লৈকে আছে a0 লৈকে আছে তাৰ পিছত এটা আমাক তেন্তে ওলাব দিছে a7 plus a6 সেম এনেকা লাষ্টত এখিনি লৈকে ওলাব দিছে সলিউশন আমাৰ ইংগিত দিয়া আছে x = 1 ধৰিব দিছে তেতিয়া হলে 3x - 1 to the power 7 সোয়া x ৰ মান কিমান দিয়া আছে 1 3 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 3 - 1 3 ৰ পৰা 1 গলে 2 to the power 7 2 to the power 7 ৰ মান কিমান হ'ব মানে 2 7 বাৰ পূৰণ 1 2 3 4 5 6 7 সরি 7 বাৰ পূৰণ হল 2 দুগুণে 4 4 দুগুণে 8 8 দুগুণে 16 16 দুগুণে 32 32 64 128 সো আমাৰ কি ওলাইছে 128 3x - 1 হোল পাৱাৰ 7 এটোৰ মান ওলাইছে আমাৰ 128 এতিয়া
চোৱা এইখিনি যদি 128 ওলাইছে সেম এইখিনিৰ মানো আমাৰ 128 হ'ব এইখিনিৰ মানো 128 হ'ব তেন্তে ওলাব কি দিছে আমাৰ এইখিনিৰ মান ওলাব দিছে কিন্তু চোৱা আমি x কিমান পাইছো x পাইছো 1 x কিমান পাইছো 1 পাইছো সেম ইয়াতে যদি পূৰণ কৰো x1 এইখিনি পূৰণ কৰো x ইকুৱেল 1 যদি পূৰণ কৰো সেমে মানখিনি সেমে থাকিব সেম এটোৰ লগত যদি পূৰণ কৰো সেম থাকিব সেই কাৰণে এইখিনিৰ মানো 128 হ'ব সেইখিনি মানো হ'ব 128 তাৰ মানে আমাৰ শুদ্ধটো হ'ব b 128